নমস্কাৰ মই আজি আলোচনা কৰিম অসম আন্দোলনৰ 1983 নিৰ্বাচনৰ বিষয়ে কি পৰিস্থিতিত 1983 নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছিল কেন্দ্ৰীয় চৰকাৰে আৰু কেনেকৈ সেই নিৰ্বাচনক আন্দোলনকাৰী নেতাসকলে বৰ্জনৰ সিদ্ধান্ত লৈছিল সেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত অসমত কেনেকৈ গণহত্যা আৰম্ভ হৈছিল সেই সকলোখিনি দিশ আজিৰ ভিডিঅটোত সামৰি লম প্ৰথমতে আমি আলোচনা কৰিম কি পৰিস্থিতিত সেই সময়ত 1983 নিৰ্বাচনখন অনুষ্ঠিত কৰিব লগা হৈছিল যেহেতুকে গোলাপ বৰবৰাৰ নেতৃত্বাধীন চৰকাৰখন 1979 ত পতন হোৱাৰ ফলত যোগেন চন্দ্ৰ হাজৰিকা দেৱৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল যদিও কংগ্ৰেছ এছ আৰু অন্যান্য বাওপন্থী দলে সমৰ্থন উঠাই লোৱাৰ ফলত যোগেন চন্দ্ৰ হাজৰিকা দেৱৰ চৰকাৰখনো পতন ঘটিছিল যাৰ ফলস্বৰূপে 12 ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব লগা হয় যে অসমত ৰাষ্ট্ৰপতি আসন প্ৰয়োগৰ যেহেতুকে কোনো ৰাজনৈতিক দলেই চৰকাৰ গঠনত সমৰ্থ হোৱা নাছিল সেয়েহে কেন্দ্ৰীয় চৰকাৰে তথা সেই সময়ৰ কংগ্ৰেছ চৰকাৰে অসমত নিজৰ দলৰ চৰকাৰ গঠন কৰিবৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰে সেয়েহে 6 ডিচেম্বৰ 1980 ত আনোৱাৰ টাইমুৰৰ নেতৃত্বত কংগ্ৰেছ আয়ে অসমত চৰকাৰ গঠন কৰে য'ত পিটিচি আৰু অন্যান্য বাওপন্থী দলসকলে তেখেতৰ চৰকাৰখনক সমৰ্থন দিছিল আৰু বহু স্কলাৰে আনোৱাৰ টাইমুৰৰ চৰকাৰখনক একনায়কত্ববাদ চৰকাৰ বুলি অভিহিত কৰিব বিচাৰে আৰু অভিহিত কৰাৰ বহু কাৰণ আছে পৰৱৰ্তী সময়ত তেখেতৰ চৰকাৰখনৰ ওপৰত এটা পাৰ্টিকুলাৰ ভিডিঅ' এটা বনাম আজি ভিডিঅ'টোত সেয়া ইমান ডিসকাস নকৰো অৱশ্যে টাইমুৰ চৰকাৰৰ ওপৰত নিজৰ দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ হৈছিল পিটিচিয়ে আৰু অন্যান্য বাওপন্থী দলে সমৰ্থন উঠাই লোৱাৰ ফলত 28 জুন 1981 ত আনোৱাৰ টাইমুৰৰ চৰকাৰখন ৰেজিগনেশ্যন দিব লগা হৈছিল যাৰ ফলস্বৰূপে 30 জুন 1981 তে পুনৰ অসমত ৰাষ্ট্ৰপতি আসন পুনৰ বলবৎ কৰিব লগা হৈছিল পৰৱৰ্তী সময়ত কেশৱ চন্দ্ৰ গগৈৰ নেতৃত্বত পুনৰ অসমত চৰকাৰ গঠন হয় যদিও সেই চৰকাৰখন কেৱল দুমাহৰ বাবে ক্ষমতাত থাকিবলৈ সক্ষম হৈছিল যাৰ ফলস্বৰূপে পুনৰ অসমত ৰাষ্ট্ৰপতি আসন প্ৰৱৰ্তন কৰিব লগা হৈছিল আৰু এইখিনিতে আপোনালোকক উল্লেখ কৰিব বিচাৰিছো কেশৱ চন্দ্ৰ গগৈ বৰ্তমানৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ ৰঞ্জন গগৈৰ পিতৃ যেহেতুকে সেই সময়ত কোনো দলে চৰকাৰ গঠন কৰিব পৰা নাছিল পুনৰ 6 মাহৰ কাৰণে ৰাষ্ট্ৰপতি আসন অসমত বৃদ্ধি কৰা হৈছিল আৰু সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰণৱ মুখাৰ্জী এটা কথা অসমৰ পৰিস্থিতিৰ বিষয়ে অৱগত আছিল যে এবছৰৰ পিছতো কোনো ৰাজনৈতিক দলে চৰকাৰ গঠনত সক্ষম নহব সেই হেতুকে 1982 ৰ নৱেম্বৰ 2 তাৰিখে তেখেতে লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী নেতাসকলক লৈ আৰ্টিকল 356ক সংশোধনৰ প্ৰস্তাৱ দিয়ে যাতে এবছৰৰ পিছতো অসমত ৰাষ্ট্ৰপতি আসন বলবৎ কৰি থব পাৰি অৱশ্যে সেই প্ৰস্তাৱক কোনো এটা চূড়ান্ত সিদ্ধান্ত ৰাখিব পৰা নাছিল যেহেতুকে সেই সময়ৰ বাওপন্থী দলসকলে বিচাৰিছিল যে এবছৰৰ ভিতৰত যিকোনো প্ৰকাৰে হলেও অসমত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে অন্যহাতে জনতা দল বা বিজেপি দৃঢ়ভাৱে কৈছিল যে অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাই সেইকাৰণে সেই যিটো প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱ গৃহীত হোৱা নাছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই সময়ত অসমৰ প্ৰশাসনিক বিষয় আৰু অন্যান্য নিৰ্বাচনী বিষয়ৰ সৈতে আলোচনা কৰি এটা সিদ্ধান্ত লৈ যে 1983 মাৰ্চৰ ভিতৰত যেনেকে হলেও অসমত নিৰ্বাচন অনুষ্ঠিত কৰিব যেহেতুকে মাৰ্চৰ ভিতৰত ৰাষ্ট্ৰপতি আসন এবছৰৰ সময়সীমা পূৰ্ণ হ'ব আনপিনে ডক্টৰ পি নালাথাপিয়ে এখন পিআইএল সুপ্ৰিম কোৰ্টত দিছিল অসমৰ সন্দেহজনক নাগৰিকৰ ভোটাৰ লিষ্টত অন্তৰ্ভুক্তিৰ ওপৰত যাৰ ফলস্বৰূপে জানুৱাৰী 5 তাৰিখে 1983 ত সুপ্ৰিম কোৰ্টৰ তিনিজনীয়া বেঞ্চে এটা নিৰ্দেশ দিছিল যে যেতিয়ালৈকে সন্দেহজনক নাগৰিক ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা নহয় তেতিয়ালৈকে অসমত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব বুলি আৰু সেইখিনি সময়তে যেহেতুকে আছু আৰু গণসংগ্ৰাম পৰিষদৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আলোচনা অব্যাহত আছিল জানুৱাৰী 5 তাৰিখ 1983 দিল্লীত আলোচনা চলিছিল য'ত কোনো ধৰণৰ মীমাংসাত উপনীত হ'ব পৰা নাছিল আৰু সেই আলোচনাৰ পিছতেই আছু আৰু গণসংগ্ৰাম পৰিষদে ঘোষণা কৰিলে যে অসমত যেতিয়ালৈকে বিদেশী বা সন্দেহজনক নাগৰিকৰ নাম কৰ্তন নকৰে তেতিয়ালৈকে অসমত নিৰ্বাচন অনুষ্ঠিত কৰিব দিয়া নহয় বুলি আৰু সিদিনা সন্ধিয়াই যেতিয়া দিল্লীৰ পৰা আলোচনাকাৰীসকলে অসমলৈ ঘূৰি আহিছিল বৰজাৰ এয়াৰপৰ্টত তেখেতসকলক এৰেষ্ট কৰা হয় সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় আৰু জানুৱাৰী 6 তাৰিখে নিৰ্বাচন আয়োগে তিনিটা পৰ্যায়ত অসমত 14, 17 আৰু 20 ফেব্ৰুৱাৰীত অসমত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে আৰু 7 জানুৱাৰীতে তেতিয়াৰ কেন্দ্ৰ চৰকাৰে গভৰ্ণৰৰ থ্ৰু দি দ্য আছাম স্পেচিয়েল পাৱাৰ প্ৰেছ এক্ট 1960 বলবৎ কৰে যাতে স্থানীয় মিডিয়া বা নিউজ পেপাৰক নিয়ন্ত্ৰণ কৰিব পাৰি আৰু সেই এক্টৰ জৰিয়তে অসম আন্দোলনৰ ৰিলেটেড কোনো ধৰণৰ বিষয়ত পেপাৰ পাব্লিছ কৰিব নোৱাৰিব বুলি ৰেষ্ট্ৰিকশ্যন দিয়া হৈছিল সেয়া আছিল 1983 ৰাজনৈতিক প্ৰেক্ষাপট যে কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক বাধ্যবাধকতাৰ দোহাই দি 1983 মাৰ্চৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল আনপিনে সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছিল যে যেতিয়ালৈকে সন্দেহজনক নাগৰিক অসমৰ ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা নহয় তেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত অসমত কৰিব দিয়া নহয় বুলি যাৰ ফলত অসমৰ আটাইতকৈ ভয়ানক দিন বা হিংসাত্মক দিন হিচাপে পৰিগণিত হৈছিল এতিয়া আহোন 1983 নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত অসমত কেনেকৈ গণহত্যা
বা গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হৈছিল আৰু সেই 1983 নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত হোৱা সংঘৰ্ষক 4 ধৰণে আমি ভাগ কৰিব পাৰো প্ৰথম হৈছে অসমীয়া আৰু পমুৱা মুছলমানৰ মাজত হোৱা সংঘৰ্ষ দ্বিতীয় আমি ভাগ কৰিব পাৰো অসমীয়া আৰু ভয়াম জনগোষ্ঠীৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষ থাৰ্ডৰ ৰাখিব পাৰো অসমীয়া আৰু বেংগলী হিন্দু শৰণাৰ্থীৰ মাজত হোৱা সংঘৰ্ষ ফ'ৰ্থত থলুৱা মুছলমান আৰু পমুৱা মুছলমানৰ মাজত হোৱা সংঘৰ্ষ বুলি প্ৰথমতে আকৌ অসমীয়া আৰু পমুৱা মুছলমানৰ মাজত সংঘৰ্ষটো অসমীয়া আৰু পমুৱা মুছলমানসকলৰ মাজত হোৱা সংঘৰ্ষৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য সংঘৰ্ষ আছিল সেয়া নেলি গণহত্যাকাণ্ড আৰু নেলি গণহত্যাকাণ্ড সংঘটিত হৈছিল 1983 8 বজাৰ পৰা আবেলি 4 বজালৈ আৰু সেই সংঘৰ্ষ দুটা ফৈদৰ মাজত হৈছিল য'ত এটা ফৈদক নেতৃত্ব দিছিলে তিৱা ভৈয়াম জনজাতীয় সকল লগতে কোচ আৰু কিৰা সম্প্ৰদায়ৰ লোকসকল আৰু আনপিনে আন ফৈদক নেতৃত্ব দিছিলে পমুৱা মুছলমান খেতিয়কসকল আৰু বহু স্কলাৰে এড কৰিব বিচাৰে তাতে বেংগলী হিন্দু শৰণাৰ্থী সকল বুলি আৰু সেই নেলি সংঘৰ্ষৰ ফলত বিশেষভাৱে 14খন গাঁও প্ৰভাৱিত হৈছিল আৰু এতিয়া আকৌ সেই নেলি সংঘৰ্ষ কিয় নেলি গণহত্যাকাণ্ড বুলি জনা যায় যেতুকে সেই সংঘৰ্ষৰ পিছত যিসকল লোক জীৱিত বা বাচিছিল তেওঁলোকক নেলিৰ মধ্য আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে নেলিৰ খাইৱেৰ কাষত ৰিলিফ কেম্প পতা হৈছিল আৰু সেই ৰিলিফ কেম্পত তেখেতসকলক ৰখা হৈছিল সেয়েহে সেই সংঘৰ্ষ পৰৱৰ্তী সময়ত নেলি গণহত্যাকাণ্ড নামেৰে জনা গৈছিল চৰকাৰী উৎস অনুসৰি 1819 জন লোক এই সংঘৰ্ষৰ মৃত্যু হোৱা বুলি তথ্য পোৱা যায় য'ত শিশু মহিলা আৰু বৃদ্ধ লোক বেছিকৈ মৃত্যুবৰণ কৰিছিল বুলি গম পোৱা যায় অৱশ্যে আনঅফিচিয়েল উৎসৰ পৰা ইয়াৰ পৰিমাণ প্ৰায় 3300 জন বুলি পোৱা যায় এতিয়া আকৌ কি কাৰণত নেলি হত্যাকাণ্ড সংঘটিত হোৱা বুলি ক'ব বিচাৰে স্কলাৰসকলে ইমিডিয়েট কজ বা তাৎক্ষণিক কাৰক হিচাপে স্কলাৰসকলে ক'ব বিচাৰে 1983 যিটো নিৰ্বাচন সিদ্ধান্ত সেই নিৰ্বাচন সিদ্ধান্তই আছিলে সেই সংঘৰ্ষৰ মূল কাৰণ হিচাপে য'ত পমুৱা মুছলমান তথা বেংগলী হিন্দু শৰণাৰ্থীসকলে সেই নিৰ্বাচনক সমৰ্থন কৰিছিলে আনহাতে অসমীয়া থলুৱা মুছলমান আৰু অন্যান্য ভৈয়াম জনগোষ্ঠীসকলে সেই নিৰ্বাচনক বৰ্জনক সমৰ্থন কৰিছিলে অৱশ্যে সেই ইমিডিয়েট কাৰকৰ উপৰিও অন্যান্য বহু কাৰণ আছে সেই কাৰকবোৰ আমি ডিটেইলছত অলপ এনালাইসিস কৰা উচিত জেনিউৰ স্কলাৰ মাকিকো কিমুৰে সেই নেলি হত্যাকাণ্ডৰ ওপৰত এক্সটেনসিভ ৰিচাৰ্চ কৰিছে আৰু পিএইচডি ডিজাৰ্টেশ্যন সাবমিট কৰিছে তেখেতে ইমিডিয়েট কজৰ উপৰিও অন্যান্য ঐতিহাসিক দিশবোৰো আলোচনা কৰিছে আৰু সেয়েহে আমি প্ৰথমতে আহো হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো কি আছিল সো হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো আছিল এনে ধৰণৰ ব্ৰিটিছ নীতি তথা সাদুল্লাহ চৰকাৰে গ্ৰহণ কৰা যিবোৰ আঁচনিৰ ফলতো হোৱা বুলি বহু স্কলাৰে হ'ব বিচাৰে আৰু সেই নীতিক আমি অলপ সিম্পলি এনেকে এনালাইসিস কৰিব পাৰো যে যেতিয়া ব্ৰিটিছসকলে অসমৰ ৰাজহ বৃদ্ধিৰ কাৰণে অসমৰ ৱেষ্টলেণ্ড বা যিবোৰ মাটি বহুদিন চন পৰি আছিলে সেই মাটিবোৰক যাতে তেতিয়াৰ ইষ্ট বেংগলৰ যিসকল পমুৱা মুছলমান লোক তেখেতসকলক অসমলৈ আগমন ঘটাত উৎসাহ যোগাইছিল যিহেতুকে ব্ৰিটিছে সেই সময়ত এটা কথা উপলব্ধি কৰিছিলে যে ইষ্ট বেংগলৰ পমুৱা মুছলমান সকল যথেষ্ট হাৰ্ড ৱৰ্কিং আৰু ব্ৰিটিছৰ ৰাজহ বৃদ্ধিত তেখেতসকলৰ কন্ট্ৰিবিউশন যথেষ্ট সেয়ে তেখেতসকলে অসমত চন পৰি থকা মাটিবোৰ যাতে সেই পমুৱাসকলে খেতি কৰিব পাৰে তাৰে ব্যৱস্থা কৰি দিছিল আৰু স্পেচিয়েলি 1943 সাদুল্লাহ চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনে এটা ৰেজলিউচন লোৱা হৈছিল যে গ্ৰ মোৰ ফুড কেম্পেইন আঁচনিৰ জৰিয়তে তেতিয়াৰ ইষ্ট বেংগল পমুৱা মুছলমান সকলক অসমলৈ আগমন ঘটাত যথেষ্ট অৰিহণা যোগোৱা বুলি বহু স্কলাৰে ক'ব বিচাৰে যাৰ ফলস্বৰূপে অসমৰ সেই সময়ৰ মৰিগাঁৱৰ থলুৱা তিৱা সম্প্ৰদায়সকলে পৰৱৰ্তী সময়ত সেই পমুৱাসকলক শত্ৰু হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰে যেহেতুকে সেই সময়ত তিৱাসকলে এটা ট্ৰেডিশনেল কাল্টিভেশ্যন সিস্টেম এডপ্ট কৰিছিলে যাক শিফটিং কাল্টিভেশ্যন কোৱা হয় সেইটোৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছৰ ৰাজহ বৃদ্ধিত কোনো ধৰণৰ অৰিহণা নাছিলে সেয়েহে যিমান পাৰি ৱেষ্টলেণ্ড বা যোনবোৰ মাটি চন পৰি আছিল সেই মাটিবোৰ পমুৱাসকলক খেতি কৰাই ৰাজহ বৃদ্ধিত হেল্প কৰিব বুলি সেই খেতিৰ মাটিবোৰ তেখেতসকলক গতাই দিছিলে সো পৰৱৰ্তী সময়ত তেনেকৈয়ে তিৱা আৰু অন্যান্য সম্প্ৰদায়সকলে কনসিডাৰ কৰিলে যে পমুৱা মুছলমানসকল তেখেতসকলৰ শত্ৰু যেহেতুকে পমুৱা মুছলমানসকলে দখল কৰিবলৈ আৰম্ভ কৰা বুলি আৰু সেয়েহে নেলি হত্যাকাণ্ডৰ পিছত গঠিত হোৱা তিৱাৰী কমিছনতো এই ঐতিহাসিক দিশটো উল্লেখ এতিয়া আহো দ্বিতীয় কাৰণ হিচাপে কি আছিল দ্বিতীয় কাৰণ আছিল প্ৰশাসনিক বিফলতা কাৰণ সেই সময়ত পুলিচ বিভাগ তথা প্ৰশাসকসকলৰ মাজত যেটো অসহযোগিতা সেইটোৰ ফলত এনেকুৱা ধৰণৰ ভয়ানক সংঘৰ্ষ সংঘটিত হোৱা বুলি বহু স্কলাৰে ক'ব বিচাৰে কাৰণ
কাৰণ যেহেতুকে সেই হত্যাকাণ্ড বা সেই গণহত্যাকাণ্ড এদিনত হোৱা হত্যাকাণ্ড নাছিল, যাৰ উকমুকনি 12 ফেব্ৰুৱাৰীতেই পোৱা গৈছিল, য'ত নিৰ্বাচন সমৰ্থনকাৰী আৰু বৰ্জনকাৰীৰ মাজত সংঘৰ্ষ হৈছিলে, যাৰ ফলত অসমীয়া লোকৰ মানুহ আহত হৈছিলে আৰু সেই খবৰে অন্যান্য অসমীয়া গাঁওবোৰত বিয়পি পৰিছিলে, যাৰ ফলস্বৰূপে উত্তেজিত জনতাই পমুৱা মুছলমানৰ গাঁওবোৰ জ্বলাই দিছিলে লাহৰীঘাট পুলিচ ষ্টেচনত, য'ত 5জন অসমীয়া আৰু 4জন মুছলমান নিহত হৈছিলে। মৰিগাঁৱৰ অন্য এটি অঞ্চলত য'ত নেকি বেংগলী হিন্দু শৰণাৰ্থী আৰু পমুৱা মুছলমানসকলে একগোট হৈ অসমীয়া গাঁৱৰ ওপৰত আক্ৰমণ কৰে, য'ত 27খন ঘৰ জ্বলাই দিয়া হৈছিলে আৰু 3জন অসমীয়া আৰু 2জন বেংগলী হিন্দু শৰণাৰ্থী নিহত হৈছিলে। আকৌ 14 ফেব্ৰুৱাৰীত উত্তেজিত পমুৱা মুছলমানসকলে অসমীয়া গাঁও যেনে ৰাতাবাৰী, চিংগ্ৰা প্ৰায় 139খন অসমীয়া মানুহৰ ঘৰ জ্বলাই দিছিলে 139। আৰু 15 ফেব্ৰুৱাৰীতো পমুৱা মুছলমানসকলে অসমীয়া গাঁৱত পুনৰ আক্ৰমণ কৰে লাহৰীঘাট পুলিচ ষ্টেচনতে, য'ত 172 অসমীয়া মানুহৰ ঘৰ জ্বলাইছিল আৰু 7জন মানুহ সেই সংঘৰ্ষত মৃত্যু হৈছিলে। সেইখিনি আছিল 18 ফেব্ৰুৱাৰীৰ যিটো নেলি গণহত্যাকাণ্ড, য'ত প্ৰায় চৰকাৰী তথ্য অনুসৰি 1819 জন মানুহ মৰা বুলি কৈছে। তাৰ এয়া উকমুকনি আছিলে। যদিহে প্ৰশাসনৰ মাজত যদি সহযোগিতা থকা হলে এনেকুৱা ভয়ানক সংঘৰ্ষ হোৱাৰ পৰা বাচিলে হয় বুলি বহু স্কলাৰে ক'ব বিচাৰে। অৱশ্যে সেই সময়ত প্ৰশাসকসকলকে আমি দোষ দিব নোৱাৰো, যিহেতুকে সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি যিহেতুকে সম্পূৰ্ণ অস্থিৰ আছিল আৰু নিৰ্বাচনৰ বাবে বহু বিষয়াক অন্যান্য কামতো জড়িত কৰাব লগা হৈছিলে। ছেকেণ্ডত আহো অসমীয়া আৰু ভৈয়াম জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষ। উদাহৰণস্বৰূপে আমি ল'ব পাৰো গহপুৰৰ গণহত্যাকাণ্ড। আৰু গহপুৰৰ গণহত্যাকাণ্ডৰ এটা ঐতিহাসিক পটভূমি আছে। সেয়া আৰম্ভ হৈছিল ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে যেতিয়া 13 জানুৱাৰী 1969ত ঘোষণা কৰিছিলে যে এখন ফেডাৰেল ষ্ট্ৰাকচাৰ হিল ডিষ্ট্ৰিক্ট অসমত গঠন কৰিব অসমৰ হিল ট্ৰাইবছৰ কাৰণে, যাৰ ফলস্বৰূপে অসমৰ প্লেইন ট্ৰাইবছ সকলেও দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে যে উদয়াঞ্চল নামেৰে অসমৰ ভৈয়াম জনগোষ্ঠীৰ সকলৰ কাৰণে পৃথক ৰাজ্য গঠনৰ বাবে। আৰু সেয়া ফৰ্মেলি আৰম্ভ হৈছিলে জানুৱাৰী 2 তাৰিখ 1973ত, য'ত কোকৰাঝাৰত এখন জনসভা পতা হৈছিলে আৰু সেই জনসভাতেই PTCৰ নেতৃত্বত অসমত উদয়াঞ্চল নামেৰে এখন পৃথক ৰাজ্য প্লেইন ট্ৰাইবছৰ কাৰণে গঠনৰ সমৰ্থনত। অৱশ্যে পৰৱৰ্তী সময়ত এই উদয়াঞ্চল দাবীয়ে বড়োলেণ্ডৰ ৰূপ লৈছিলে যেতিয়া 1989ত পুনৰ গহপুৰত গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ ফলস্বৰূপে। আৰু সেই উদয়াঞ্চল PTCৰ নেতৃত্বত যেতিয়া উদয়াঞ্চলৰ দাবী ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছিলে, ফলস্বৰূপে অসমৰ উগ্ৰ অসমীয়া জাতীয়তাবাদী নেতাসকল আৰু PTCৰ নেতাসকলৰ মাজত সংঘৰ্ষ হ'বলৈ আৰম্ভ কৰে, যাৰ প্ৰেক্ষাপটত ইভেন গহপুৰৰ গণহত্যা সংগঠিত হোৱা বুলি বহুতে ক'ব বিচাৰে। এতিয়া আহো গহপুৰৰ গণহত্যাৰ কেনেকৈ সংগঠিত হৈছিলে। যিহেতু অসম আন্দোলনৰ সময়ত গহপুৰৰ বহু বড়ো সম্প্ৰদায়ৰ লোকেও আন্দোলনক সমৰ্থন কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত স্থানীয় বহু নেতাই বড়ো সম্প্ৰদায়ৰ ওপৰত বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল, যিহেতুকে PTCৰ নেতাই 1983 নিৰ্বাচন সমৰ্থন কৰাৰ বুলি। সো সেইটোৰ ফলত 12 ফেব্ৰুৱাৰীত যোনখন টাইমছ অফ ইণ্ডিয়াই পাব্লিছ কৰিছিলে 15 ফেব্ৰুৱাৰীত, সেইখন পেপাৰত উল্লেখ কৰিছে যে অন দ্য নাইট অফ 12 ফেব্ৰুৱাৰী আৰ্ম গেংছ অফ বডো মেন ৰেইডেড আছামিজ ভিলেজ। আৰু সেই ৰেইডেডৰ ফলত 175 পিপল নিহত হোৱা বুলি ক'ব বিচাৰিছে আৰু প্ৰায় 2500 ফেমিলিজ হোমলেছ হোৱা বুলি সেই পেপাৰখনত উল্লেখ কৰিছিলে। যিহেতু সেই পেপাৰখন 15 ফেব্ৰুৱাৰীত পাব্লিছ হৈছিলে, কিন্তু এটা কথা তেখেতসকলে মিছ কৰিছে যে যদিও বা 12 ফেব্ৰুৱাৰীত আৰ্ম গেং অফ বড়ো মেনে বাৰু ৰাইডেড কৰিছিলে, কিন্তু তাৰ নেক্সট দিনাৰ কথাটো তেখেতসকলে পেপাৰত উল্লেখ কৰা নাছিল। 13 ফেব্ৰুৱাৰীত অসমীয়া গাঁৱৰ মানুহসকলে একগোট হৈ প্ৰায় 30খন বড়ো গাঁৱৰ ওপৰত আক্ৰমণ চলায়, যাৰ ফলত 100ৰো অধিক বড়ো মানুহ নিহত হৈছিলে আৰু পৰৱৰ্তী সময়ত ইভেন বড়ো সম্প্ৰদায়ৰ লোকে আশ্ৰয় বিচাৰি অৰুণাচল প্ৰদেশলৈকে পলাই যাব লগা পৰ্যন্ত হৈছিলে। সেই কথাখিনি সেই পেপাৰখনত উল্লেখ নাছিলে। সো সেই দিশটো আমি চোৱা উচিত। আৰু অৱশ্যে এটা ৰহস্যজনকভাৱে যেতিয়া আমি নেটত চাৰ্চ কৰো, গহপুৰ হত্যাকাণ্ডৰ ওপৰত কোনো ধৰণৰ চৰ্চ আমি পোৱা দেখা নাযাওঁ। ইভেন বহু স্কলাৰে গহপুৰ হত্যাকাণ্ডৰ লগত এটা ৰাজনৈতিক দিশ থকা বুলি ক'ব বিচাৰে। কেনেকৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে PTCৰ নেতাসকলক সেই সময়ত ব্যৱহাৰ কৰিছিলে, সেই দিশটো স্কলাৰসকলে সেইধৰণে এনালাইচিছ কৰিব বিচাৰে যে যিহেতুকে সেই সময়ত গহপুৰৰ বড়ো সম্প্ৰদায়ৰ লোকে নিৰ্বাচন বৰ্জনক সমৰ্থন কৰিছিলে, কিন্তু PTCয়ে অন দ্য আদাৰ হেণ্ড নিৰ্বাচনক ছাপোৰ্ট কৰি আছে। সেয়েহে কোকৰাঝাৰৰ পৰা বড়ো যুৱকসকলক গহপুৰলৈ পঠোৱা হৈছিলে, যাতে তাৰে লোকেল বড়োসকলক পৰিচিত কৰিব পাৰে যে নিৰ্বাচনত সমৰ্থন দিয়াৰ বাবে। ইভেন এজন
সিনিয়ৰ পুলিচ অফিচাৰে তেখেতৰ বুকত এটা কথা ক্লেইম কৰিছে যে সেই সময়ত দুজন বড়ো যুৱকক এৰেষ্ট কৰিছিলে আৰু সেই দুজন যুৱকক ইভেন গুৱাহাটীলৈ স্পেচিয়েল ব্ৰাঞ্চত অনা হৈছিলে কিন্তু তেখেত দুজনৰ ওপৰত কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা নাছিলে যদিহে পুলিচে যদি তেখেতসকলক এৰেষ্ট কৰিছিলে তেনেহলে যদি ৰাজনৈতিক যদি স্বাৰ্থ নথকা হলে তেখেতসকলক এৰেষ্ট কৰিব লাগিছিলে কিন্তু পৰৱৰ্তী সময়ত তেখেতসকলক কোকৰাঝাৰলৈ পঠাই দিয়া হৈছিলে এয়ে বহু স্কলাৰে ইয়াত দিশ এটা থকা বুলি ক'ব বিচাৰে গহপুৰৰ হত্যাকাণ্ডৰ আঁৰত এতিয়া আকৌ অসমীয়া আৰু বেংগলী হিন্দু শৰণাৰ্থীৰ মাজত হোৱা সংঘৰ্ষ উদাহৰণ হিচাপে আজি অকল দুটা গণহত্যাৰ কথা ইয়াত উল্লেখ কৰিম সেয়া হৈছে কৈৰাবাৰী আৰু চিলাপথাৰ গণহত্যাকাণ্ড কৈৰাবাৰী গণহত্যাকাণ্ড সংঘটিত হৈছিলে 13 ফেব্ৰুৱাৰী 1983 সেয়াও নিৰ্বাচন বিষয়ক লৈ য'ত প্ৰায় 5 কৰোৰ অধিক বেংগলী হিন্দু শৰণাৰ্থীৰ মৃত্যু হৈছিল আৰু বহুদিনৰ বাবে সেই নিউজটো কোনো বাতৰি কাকতত পাব্লিছ হোৱা নাছিলে যদিওবা 7 মাৰ্চত টাইমছ অফ ইণ্ডিয়াই সেই নিউজটো পাব্লিছ কৰিছিল তদুপৰি আন এটা বেংগলী শৰণাৰ্থীৰ ওপৰত হত্যাকাণ্ড সংঘটিত হৈছিল সেয়া চিলাপথাৰত য'ত নেকি সবিতা গোস্বামী বাইদেৱে তেখেতৰ বুকখনত উল্লেখ কৰিছে প্ৰায় 1000ৰো অধিক বেংগলী হিন্দু শৰণাৰ্থী হত হৈছিল বুলি তদুপৰি সেই গণহত্যাৰ ফলত হাজং সম্প্ৰদায়ৰ ওপৰতো আক্ৰমণ হৈছিল বুলি বাইদেৱে তেখেতৰ বুকত উল্লেখ কৰিছে আৰু এইখিনিতে আপোনালোকক উল্লেখ কৰিব বিচাৰিছো কেনেকৈ অসম আন্দোলনত হিন্দু শৰণাৰ্থী হওক বা হাজং বা চাকমাসকল আক্ৰমণৰ বলি হৈছিল সেই হিষ্টৰিকেল বেকগ্ৰাউণ্ড আপোনালোকক দিব বিচাৰিছো স্বাধীনতাৰ পিছত যেতিয়া দেশ পাৰ্টিশন হৈছিলে তেতিয়া ইষ্ট পাকিস্তান মাইনৰিটিৰ ওপৰত বিশেষভাৱে বেংগলী হিন্দু তথা চাকমা হাজং সেইসকলৰ ওপৰত যথেষ্ট ৰিলিজিয়াছ পাৰ্চিকিউশ্যন আৰম্ভ হ'বলৈ ধৰে যাৰ ফলস্বৰূপে 1971ৰ বাংলাদেশ ক্ৰিয়েট হোৱাৰ পিছতেই অধিক হাৰত আৰু হিন্দু বাঙালী আৰু অন্যান্য চাকমা বা হাজং সম্প্ৰদায়ৰ মানুহ অসমলৈ মাইগ্ৰেট হ'বলৈ আৰম্ভ কৰে ইভেন অৰুণাচল প্ৰদেশতো চাকমা সম্প্ৰদায়ৰ লোক বেছিকৈ প্ৰব্ৰজিত হৈছিল সো সেয়াই আছিল অসমলৈ 1971ৰ পিছত অধিক হাৰত প্ৰব্ৰজিত হোৱা হিন্দু বাঙালী শৰণাৰ্থী তথা চাকমা বা হাজং সম্প্ৰদায়ৰ লোকৰ আগমন যাৰ অসম আন্দোলনৰ সময়ত তেখেতসকল আক্ৰমণৰ বলি হ'ব লগা হৈছিলে পদত আমি যেটো ভাগ কৰিছিলো সেইটো হ'ল অসমীয়া থলুৱা মুছলমান আৰু বহিৰাগত বা পমুৱা মুছলমানৰ মাজত হোৱা সংঘৰ্ষ সেয়া সংঘটিত হৈছিলে জামুগুৰি গাঁও যিখন জিয়া ভৰালী নদীৰ কাষত আছিল আৰু তাতে অসমীয়া থলুৱা মুছলমানসকলে পাম খেতি কৰিছিল ইয়ে সৃষ্টি কৰা চাপৰিত কিন্তু 1982 আৰু 83 ভিতৰত কিছু পমুৱা মুছলমান লোকে সেই চাপৰিসমূহ বেদখল কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত অসমীয়া থলুৱা মুছলমানসকলে ডিচিক এখন আবেদন দিছিলে সেই পমুৱা মুছলমানসকলক চাপৰিৰ পৰা উচ্ছেদৰ বাবে কিন্তু ডিচিয়ে সেই সময়ত স্থানীয় পলিটিচিয়ানৰ হেঁচাত সেই পমুৱা মুছলমানসকলক উচ্ছেদ কৰিব পৰা নাছিলে আৰু পৰৱৰ্তী সময়ত অসমীয়া মুছলমানসকলে নিজেই বেদখলকাৰীৰ ওপৰত আক্ৰমণ কৰে আৰু উচ্ছেদ কৰে আৰু কাউন্টাৰ এটেক হিচাপে সেই সময়ত পমুৱা মুছলমানসকলে জামুগুৰি আক্ৰমণ কৰে আৰু ফলত বহু অসমীয়া মুছলমান লোকৰ মৃত্যু হৈছিল আৰু সেইখিনি আছিল 1983 নিৰ্বাচনৰ ফলত হোৱা গণহত্যা বা গোষ্ঠীগত সংঘৰ্ষ আমি এটা কথা নৱচামে বা নৱপ্ৰজন্মই এটা কথা বুজি পাব লাগিব সেই সময়ত হোৱা গোষ্ঠীগত সংঘৰ্ষবোৰৰ ফলত কেনেকৈ অসমীয়া আৰু ভৈয়াম জনগোষ্ঠী সমূহৰ মাজত কেনেকৈ এটা বিভাজন আৰম্ভ হৈছিল পৰৱৰ্তী সময়ত কেনেকৈ উদয়াঞ্চল কনসেপ্ট গৈ বডোলেণ্ডৰ কনসেপ্ট লৈছিলগে আৰু আমি জানো এনডিএফবি কেনেকৈ ক্ৰিয়েট হৈছিল সেই সকলো দিশ আমি চালি জাৰি চোৱা উচিত আৰু স্পেচিয়েলি সোশ্যাল মিডিয়াত আমি কিছুমান অসংবিধানশীল কিছুমান মন্তব্য আমি দেখিবলৈ পাওঁ যেহেতুকে আমি যিমানেই উগ্ৰ জাতীয়তাবাদী হম সিমানেই আমাৰ অসমৰ যিটো কম্পজিট কালচাৰ সেইটোত আমি আঘাত হানিবলৈ আৰম্ভ কৰিম আৰু তেতিয়াই অসমৰ অন্যান্য জনগোষ্ঠীয় সকলেও তেখেতসকলৰ দাবী ন্যায্যতাৰ কাৰণে দাবী আৰম্ভ কৰিবলৈ আৰম্ভ কৰিব কিন্তু আমি এটা কথা সকলোৱে মনত ৰখা উচিত প্ৰথমতে আমি অসমত থকা অসমীয়া হিচাপে গঢ় দিব লাগিব আৰু সেই উগ্ৰতাবোৰক আমি কমাব লাগিব যাতে বড়োসকলেও অসমীয়া বুলি নিজক ভাবক মিচিংসকলেও বা অন্যান্য যিবোৰ ভয়ান জনগোষ্ঠীৰ লোক আছে তেখেতসকলক অসমীয়াকৰণ কৰিব লাগিব তেখেতসকলৰ যিবোৰ কালচাৰ আছে ট্ৰেডিশ্যন আছে সেইবোৰক আমি অসমীয়াসকলেও সেইসকলক ৰেছপেক্ট দিবলৈ আমি আৰম্ভ কৰিব লাগিব যেহেতুকে সেইখন আন্দোলন আছিল বিদেশীৰ ওপৰত কৰা আন্দোলন কিন্তু সেই আন্দোলনৰ পৰতে ৰাজনৈতিক মেৰ পাকত পৰি কেনেকৈ আমাৰ অসমৰ থলুৱা মানুহৰ মাজতেই বিভাজনৰ সন্মুখীন হৈছিল আৰু ইভেন গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হৈছিল গতিকে সেই ৰাজনৈতিক মেৰপাকত যাতে আমাৰ নৱপ্ৰজন্মই ভৰি দিব নালাগে বা সেই মেৰপাকবোৰ আমি সোমাব নালাগে যাতে আমি বৃহত্তৰ অসমীয়া সেই গোপীনাথ বৰদলৈ বা সেই শংকৰদেৱৰ আমাৰ যিখন বৃহত্তৰ অসমীয়া সেই সমাজ গঠনখন আমি যাতে কন্টিনিউ কৰিব পাৰো যিসকল আমাৰ সমূহীয়া শত্ৰু বুলি আমি ভাবো সেয়ে আমাৰ চিনি পোৱাটো উচিত
যাতে ডাইনামিক টাইমত আমি নিজক কেনেকৈ সেই বৃহত্তৰ অসমীয়া গঠনত বাৰ্তা ৰাখিব পাৰো সেই দিশত আমি মনোনিৱেশ কৰা ভাল। সেয়েহে আপোনালোকে যিমান পাৰে সেই ভিডিঅ'বোৰক শ্বেয়াৰ কৰক যাতে অসমৰ নৱপ্ৰজন্মই সেই কথাবোৰ উপলব্ধি কৰিব পাৰে আৰু বৃহত্তৰ অসমীয়া স্বাৰ্থ গঠনত তেখেতসকলে যাতে অৰিহণা আগবঢ়াব পাৰে। থেংক ইউ ফৰ ৱাচিং।